ৰাংঢালিত কৰিছোঁ মই কিবা গেলা গেলা গোন্ধাক না ইয়াৰ অৰ্থটো মই বুজাই দিছোঁ। উজনি অসমত যেতিয়া বিহু লাগে এইটো ন বিহু নাম যেতিয়া উজনি অসমৰ চোতাল বিহু হয় তেতিয়া প্ৰায় 2 মান বজাত ৰাতি দুপৰ নিশা কোনোবাই মদ কোনোবাই মানে আপং খাই বিহু মাৰে আৰু তেতিয়া কয় মই কিবা গেলা গেলা গোন্ধাক না তই জানো মোকেনো ভাল পাওঁ না কলা কোট নিপিন্ধো বগা কোট নিপিন্ধো তাৰমানে কলা কোট মানে উকিল আৰু বগা কোট মানে ডাক্তৰ বগা কোট নিপিন্ধো ডাক্তৰ উকিল নহলো মই কিবা চুৰ কৰি পালো না মানে স্বভাৱ চৰিত্ৰ মোৰ ভাল তথাপি মানে মই কিবা ডকাইতি কৰি পালো না চুৰ নহলো ডকাইত নহলো নহলো চিনেমাৰ হিৰো মই কিবা গেলা গেলা কোনোবা সোণোৱাল কোনোবা কছাৰী কোনোবা আহোম কোনোবা তিৱা কোনোবা কলিতা কোনোবা নাথ কোনোবা যোগী চবৰে নিজৰ নিজৰ এটা কালচাৰ থাকে তো সোণোৱাল কছাৰীসকলৰ এই বিহুটোত তাৰপিছতে সোণোৱাল কছাৰীসকলৰ এটা খুব ধুনীয়া এডোখৰ বিহু নাম তাতে সংলগ্ন হৈছে হুৰে বাই হুৰে চেলেন কাপোৰ ঘূৰে উমনি কুকুৰা বাঁহ তলত চৰে নেগুৰ ধৰি পালে কেও কেও কৰে ক'ৰ পৰা আহিলি ক'ত দিলি ভৰি চোতালখন ফাটি যায় চেও চেও কৰি এইটো মোৰ আইতাজনী সোণোৱাল কছাৰী তো আইতাই মানে এই বিহু নামটো কেতিয়াও নিদিয়ে মোক নাই 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 এইটো একদম পৰম্পৰা ইয়াক কিন্তু কেছেটত প্ৰকাশ কৰিব নোৱাৰে মই কৈছোঁ নাই একদম মনে মনে মই গাই দিছোঁ এতিয়া আমাৰ ঢুলীয়াটোৱে বজাব পাৰে নে নোৱাৰে মই এডোখৰ চাওঁ হুৰে পাই হুৰে জালক কাপোৰ ঘূৰে উমনি কুকুৰা বাঁহ তলত চৰে নেগুৰ ধৰি পালে কেও কেও কৰে ক'ৰ পৰা আহিল ক'ত দিলি ভৰি চোতালখন ফাটি যায় চেও চেও কৰি এই ল'ৰাটোৰ কাৰণে এটা জোৰকে হাত চাপৰি হ'ব লাগে ইয়াৰ নাম ভাস্কৰ বিয়া চিয়া পতা নাই ছোৱালীবিলাকে চাবও পাৰে একদম ডেকা ল'ৰা হুৰে পাই হুৰে জালক কাপোৰ ঘূৰে কিবা গজম গজম জানা কলম কলম কৰোঁতা মই কিবা গজম গজম জানা কলম কলম কৰোঁতা হেমন্তী নহলো MLA
কথা